ময়ো দেখিছোঁ আপোনালোকৰ ছ'চিয়েল মিডিয়াত দেখিছোঁ বা আমালৈ গ্ৰুপত আমাৰ নেতাবিলাকৰ তাত পঠাইছে নিশ্চয় সকলোৱে টিকেট বিচাৰিব পাৰে এইটো সকলোৰে অধিকাৰ টিকেট বিচৰাটো আৰু টিকেট দিয়া নিদিয়াটো বা টিকেটৰ পলিচিটো চেণ্ট্ৰেলি কৰে নিশ্চয় যিখিনি ব্যক্তি আমাৰ মহান যি কাৰ্যকৰ্তা বা আমাৰ বিষয়ববীয়াসকলে যি ৰিজিগনেশ্যন দিছে মই তেখেতসকলক অনুৰোধ জনাম ৰাইজৰ খাতিৰত দৰংগাজুলিৰ ৰাইজৰ খাতিৰত আমাৰ যি ৰিজিগনেশ্যন লেটাৰ এইটো উইথড্ৰ কৰিব লাগে কেন্দ্ৰই ইয়াৰ ওপৰত বিবেচনা কৰিব আৰু কেন্দ্ৰৰ বিষয়ববীয়াসকলকো মই অনুৰোধ জনাইছোঁ তেখেতসকলৰ লগত আলোচনা কৰি আমি সকলোৱে মূল খুঁটিলৈ আহিব লাগে UPPL বেক টু UPPL হ'ব লাগে অনলি ফৰ দৰংগাজুলিৰ খাতিৰত কৈছোঁ দৰংগাজুলিৰ ৰাইজৰ খাতিৰত কৈছোঁ দৰংগাজুলিটো উন্নতিৰ কাৰণে দৰংগাজুলিটো মডেল দৰংগাজুলি বনোৱাৰ কাৰণে তেখেতসকলক মই ৰিজিগনেশ্যনটো উইথড্ৰ কৰি লোৱাৰ কাৰণে মই তেখেতসকলৰ কনিষ্ঠ এজন কৰ্মী হিচাপে তেখেতসকলক মই অনুৰোধ জনাইছোঁ ইতিমধ্যে অঞ্জন বড়ো তেখেতৰ মানে নিজাববীয়াকৈ খেলিব বুলি কৈছে দলৰ টিকেট নাপালে মই নিজাববীয়াকৈ খেলিম বুলি কৈ আছে কি হ'ব মইতো কথা পাতি আছোঁ অঞ্জন বড়ো ডাঙৰীয়াৰ লগত মই যোৱাকালিও কথা পাতিছোঁ আজিও কথা পাতিছোঁ আমাৰে কৰ্মী হয় বহুত ভাল কৰ্মী হয় অঞ্জন বড়ো ডাঙৰীয়া বহুত ভাল কৰ্মী হয় অঞ্জন বড়ো ডাঙৰীয়াৰ কাৰণে দৰংগাজুলি UPPL বহুত ষ্ট্ৰং হৈছে নিশ্চয় তেখেতে ভুল সিদ্ধান্ত নলয় আমি কথা পাতিম তেখেতৰ লগতো ভাল ধৰণে বিবেচনা কৰিম আৰু অঞ্জন বড়ো ডাঙৰীয়াৰ নিচিনা ইউথক আমাৰ UPPLৰ যথেষ্টখিনি প্ৰয়োজন আৰু তেখেতৰ নিশ্চয় মই আশাবাদী তেখেতে UPPLৰ হৈ কাম কৰিব পৰৱৰ্তী সময়ত